Hello guys, নমস্কাৰ আৰু খ্যাতি-তৃষ্ণা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কেনে আছে সকলো? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। এয়া দেখিছে নহয়, আমাৰ এইগৰাকী মানে একদম মাকৰ লগতে আৰু উঠোতে বহোতে খাওঁতে শুওঁতে ন, য'ত যাওঁ যি নকৰোঁ কিয় তাই মানে মোৰ লগতে। আৰু এতিয়াও দেখিছেনে, ভিডিঅ'টো কৰোঁ বুলি ভাবিছোঁ, তাই একেবাৰে কোলাত আহি বহি লৈছে, আঁতৰি নাযায়। আৰু এনেকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ তেওঁলোকে মোৰ চেনেলটো আগবাঢ়িবৰ কাৰণে যদি ভিডিঅ'টো চাই ভাল লাগে, ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰিব। আৰু এয়া ৰাতিপুৱা শুই উঠাৰ পিছত মই ছোৱালীজনীৰ কাৰণে তৰমুজ, অকণমান কল আৰু অকণমান গাখীৰ আছিল, কালি মানে গাখীৰ আনিব পাহৰিলে, তাকে মই জুচ বনাই দিলোঁ ধুনীয়াকৈ। আৰু দুখন ব্ৰেড মই বাটাৰত ধুনীয়াকৈ ভাজি ছোৱালীজনীক খাবলৈ দিলোঁ পুৱাৰ আহাৰত। আৰু তাৰপিছত মই আজি এটা একেবাৰে নোখোৱা অচিনাকি শাক এবিধ খাবলৈ আনিছোঁ। এয়া দেখিছেনে, মই খাই পোৱা নাছিলোঁ, কিবা পিৰালি পালেং বোলে নামটো, খাই বহুত ভাল লাগে বুলি কৈছে। মই আজিলৈকে খাই পোৱা নাছিলোঁ, দেখিছোঁ মানে শাকবিধ, কিন্তু চিনি নাপাওঁ আৰু নাজানিছিলোঁ যে এইবিধ শাক খায়। আপোনালোকে বাৰু এইবিধ শাক খাই পাইছেনে? কমেণ্ট কৰি জনাব দেই। আৰু মই শাকখিনি এনেকৈ ধুনীয়াকৈ মিহিকৈ কাটি ল'লোঁ। আলুটো মই পূৰা মিহিকৈ কাটিছোঁ, যাতে শাকখিনিৰ লগত একেবাৰে একেলগে সিজি যায়। একেবাৰে মিহিকৈ কাটিছোঁ, এয়া চাওকচোন। আৰু অন্য শাকবিলাক ভজাৰ দৰে মই এইখিনি শাকো ধুনীয়াকৈ ভাজি ল'ম। জানে আৰু সকলোৱে শাক কেনেকৈ ভাজে, তেনেকৈ ভাজিলেই হ'ল। আৰু এয়া মই নিমখ আৰু হালধিও দি ল'লোঁ শাকখিনিত, আৰু ধুনীয়াকৈ লৰাই মেলি এয়া ঢাকন দি থৈছোঁ। একেবাৰে কম জুইত ঢাকন দি থ'ব, 2-3 মিনিটৰ মূৰে মূৰে লৰাই থাকিব। আৰু এয়া কম জুইত সিজাই আছোঁ। দেখিছেনে, শাকখিনিৰ পৰা পানী ওলাইছে বহুত। আৰু এনেকৈ লৰাই ভালদৰে সিজি যোৱালৈকে শাকখিনি সিজাই থাকিলোঁ। শাকখিনি সিজাই লৈ এয়া দুপৰীয়া সাজত ছোৱালীৰ কাৰণে ভাত বাঢ়িলোঁ। ভাত মানে এয়া পানী দিয়া ভাত, তাই পানী দি দিলেহে খায়। তাতে অলপ মিঠাতেল দি দিছোঁ, নিমখ দি দিছোঁ, আৰু পিৰালি পালেঙৰ ভাজি অকণমান দিছিলোঁ, পিছে তাই নাখালে। তাৰপিছত এখন আমলেট কৰি দিলোঁ আৰু এডোখৰ মাছ ভাজি দিছিলোঁ। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে বাৰু এনেকৈ খায়নে? আমাৰ তাই কিন্তু ধুনীয়াকৈ ভাতকেইটা খায় দেই, এনেকৈ দিলে। আঞ্জা তৰকাৰী দিলে কিন্তু অলপো ভাত নাখায়, এনেকৈ পানী ঢালি দিলেহে ভাত খায়। আৰু দুপৰীয়া ভাত পানী খাই লৈ তাই অলপ শুলে, ভিডিঅ' চিডিঅ' নকৰিলোঁ। আৰু তাৰপিছত এয়া দেখিছেনে, সন্ধিয়া তাইক কিতাপখন সন্মুখত দি দিছোঁ, কিবা কিবি শিকি থাকক বুলি। এয়া দেখিছেনে, তাই ৰং কৰি আছে, শিকিছে আৰু জানিছে ৰং কৰিব। তাই 3 বছৰ 3 মাহে হৈছে, বহুতখিনিয়ে শিকিছে বুলি ক'ম, স্কুলত নিদিয়াকৈ। মই ঘৰতে প্ৰায় শিকাই থাকোঁ আৰু অলপ অলপকৈ। আৰু মই ভাবোঁ ইহঁতক এইটো বয়সত মানে পঢ়াৰ হেঁচাটো বেছি দিব নালাগে, খেলাৰ মাধ্যমেৰে ৰং কৰা। অলপ ঘঁহাই নিয়া। দীঘলকৈ যে নিবলৈ ক'লোঁ, একেবাৰে দীঘলকৈ নিছা আৰু। ৱাও, হৈছে। হ'ব, এতিয়া তুমি আৰু মোক দুটামান কি কৰিব লাগিব জানা? এক্টিভিটিজ কৰি দেখাব লাগিব, হ'ব? এতিয়া কিতাপখন বন্ধ কৰি লোৱা, জাপি থৈ দিয়া ধুনীয়াকৈ। উল্টা হৈছে, সেই বহীখনৰ লগত জাপি থোৱা। নমু কৰি থোৱা ছাইডত। হ'ব। হোৱাট ইজ ইয়ৰ নেম? জোৰকৈ কোৱা। আৰু sit down. Good girl. Sit down মানে কি?
বহি থাকা আকৌ তাৰপিছত মই উঠিব কম নহয় ষ্টেণ্ড আপ hands up hands down come here good girl go dear and jumping wow মনত আছে হ'ব হ'ব drink মানে কি পানী খোৱা পি খোৱা eat eat মানে কি খোৱা খোৱা good girl তাৰপিছত fly fly মানে কি উৰা উৰা good girl তাৰপিছত হ'ল dancing singing sing সাৰেগামা গোৱা good girl stop but মানে কি গা ধোৱা good girl stand up run মানে কি ৰাউণ্ড কোৱা নাই মই ৰান কৈছোঁ ৰাউণ্ড মানে ঘূৰা ৰান মানে দৌৰা পাহৰি গৈছা হ'ব দৌৰিব নালাগে বিচনাত দৌৰিব নালাগে ষ্টপ কৈছোঁ নে ৰখিব লাগে ষ্টপ ক'লে এণ্ড ৱাক মানে কি খোজ কাঢ়া ষ্টপ আৰু কি কওঁ টক মানে কি কথা পাতা টক মানে কথা পাতা টক মানে কথা পতা পাহৰি গ'লা এবাৰ দেখুওৱা ৰিড মানে কি পঢ়ি দেখুওৱা আকৌ গুড গাৰ্ল তাৰপিছত দেখুওৱা তুমি ৰাইটিং কি গুড গাৰ্ল লিখা মনত আছে তোমাৰ তাৰপিছত এয়া দেখিছেনে ফং ফাং কৰা আৰম্ভ কৰি দিলে আৰু তাৰপিছতে বাপেক অহাৰ শব্দ পাইছে বাইকৰ শব্দ এয়া দেখিছেনে ফূৰ্তি লাগিছে তাই খোৱা বস্তু লৈ আহে যে এয়া আজি আনিছিল পুৰবীৰ লাচ্ছি আৰু আইচক্ৰীম আৰু প্ৰথমতে এয়া লাচ্ছি খালে তাৰপিছত আইচক্ৰীম খালে তাই তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই আছিল চাই কেনে পালে সকলোৱে কমেণ্ট কৰি জনাব দেই তেতিয়াহ'লে আজিলৈ